পৃথিৱী অন্ত হোৱাৰ কেইটামান ভৱিষ্যৎবাণী। কি এই ভৱিষ্যৎবাণীসমূহ? পৃথিৱী শেষ হ'বনে নাই সেয়া এতিয়ালৈকে কোনেও ধাৰণা কৰিব পৰা নাই। কিন্তু কোৱা যায় যাৰ অন্ত আছে তাৰ শেষ নিশ্চয় আছে। অধিকাংশ ধৰ্মশাস্ত্ৰত পৃথিৱীৰ প্ৰলয়ৰ কথা চৰ্চিত আছে। কেতিয়া পৃথিৱীৰ বিনাশ হ'ব এই বিষয়ে সঠিকভাৱে ক'ব পৰা নাযায়। তথাপিও সময়ে সময়ে কিছু সভ্যতা আৰু লোকৰ দ্বাৰা ইয়াৰ ভৱিষ্যৎবাণী কৰা গৈছিল। মায়া সভ্যতাৰ দ্বাৰা হোৱা ভৱিষ্যৎবাণী অনুসৰি 2012 বৰ্ষত পৃথিৱীৰ অন্ত পৰিব। মেক্সিকোৰ মায়া সভ্যতাৰ কেলেণ্ডাৰৰ দ্বাৰা এই ভৱিষ্যৎবাণী কৰা হৈছিল। মায়া সভ্যতাৰ দ্বাৰা হোৱা ভৱিষ্যৎবাণী ইমানেই প্ৰমাণিত আছিল, পৃথিৱীৰ সকলোৱে ইয়াক গ্ৰহণ কৰিছিল। কিন্তু 21 ডিচেম্বৰ 2012 দিনটো বেলেগ এটা দিনৰ দৰে পাৰ হৈ গৈছিল। 2011 চনত হোৱা এই ভৱিষ্যৎবাণী ভুল বুলি ধাৰণা কৰা হ'ল। দৰাচলতে মায়া সভ্যতাৰ কেলেণ্ডাৰত 21 ডিচেম্বৰ 2012 তাৰিখলৈকে বৰ্ণনা কৰা হৈছিল। বাবা ভাংগাৰ দ্বাৰা কৰা ভৱিষ্যৎবাণী। বাবা ভাংগা ৱৰ্ল্ড কনচৰ নাস্তি দামাস্কা নামেৰে প্ৰসিদ্ধ বাবা ভাংগাই বহুতো ভৱিষ্যৎবাণী কৰিছিল। তেওঁৰ অধিকাংশ ভৱিষ্যৎবাণী সঁচা বুলি প্ৰমাণিত হৈছিল। তেওঁৰ মতে পৃথিৱী 5079 বৰ্ষত অন্ত পৰিব। কিন্তু 1996 চনত বাবা ভাংগাই মৃত্যুবৰণ কৰিছিল। এতিয়াও ক'ব পৰা নাযায় তেওঁৰ ভৱিষ্যৎবাণী কিমান দূৰ সত্য হ'ব। লিঅ'নাৰ্ডো দা ভিঞ্চি। লিঅ'নাৰ্ডো দা ভিঞ্চিয়েও পৃথিৱীক লৈ এটা ভৱিষ্যৎবাণী কৰা দেখা গৈছিল। তেওঁৰ মতে 2006 বৰ্ষত মহাপ্ৰলয়ৰ দ্বাৰা পৃথিৱীৰ অন্ত পৰিব। লিঅ'নাৰ্ডো দা ভিঞ্চি ইটালীৰ পুনৰ্জাগৰণৰ জ্ঞাতক ৰূপে জনা গৈছিল। মাৰ্চেল এপল হোৱাইটৰ ভৱিষ্যৎবাণী। আমেৰিকান ৰিলিজিয়াছ মাৰ্চেল এপল হোৱাইটৰ মতে 1997 চনত পৃথিৱীত এনেকুৱা এটা আকাশমণ্ডলৰ যি পৃথিৱীৰ সৈতে সংঘৰ্ষ হ'ব আৰু অন্ত পৰিব পৃথিৱীত। কিন্তু তেওঁৰ ভৱিষ্যৎবাণী মিছা বুলি প্ৰমাণিত হ'ল। নিউটনৰ ভৱিষ্যৎবাণী। ফাদাৰ অৱ মৰেল চায়েন্সৰ নিউটনৰ মতে 2060 চনত অন্ত পৰিব পৃথিৱীৰ। চেন টাও ট্ৰুবে। টাইৱানৰ ধাৰ্মিক গুৰু মিং চেন বা চেন টাৱে বৌদ্ধ ধৰ্মক আধাৰ কৰি ঘোষণা কৰিছিল 25 মাৰ্চ 1988 চনত ভগৱানে নিজেই পৃথিৱীত জন্ম লৈ পৃথিৱীৰ বিনাশ কৰিব। কিন্তু চেন টাৱে কৰা ভৱিষ্যৎবাণীও মিছা বুলি প্ৰমাণিত হ'ল। ষ্টিফেন বিলিয়ন হকিং। প্ৰসিদ্ধ বৈজ্ঞানিক ষ্টিফেন বিলিয়ন হকিঙে কৰা ভৱিষ্যৎবাণী অনুসৰি মানৱ জাতি মাত্ৰ 1000 বছৰ জীৱিত থাকিব, কিয়নো পৃথিৱীখন 1000 বছৰৰ ভিতৰত সমাপ্ত হ'ব। পৃথিৱীক লৈ কৰা ভৱিষ্যৎবাণীৰ অধিকাংশ মিছা বুলি প্ৰমাণিত হয় যদিও এতিয়াও এনে কিছু ভৱিষ্যৎবাণী আছে যিটো সঁচা নে মিছা সেয়া সময়েহে প্ৰমাণিত কৰিব।